কাৰণ কি আজি প্ৰায় মানে 18 বছৰ পিছত মোৰ এটা সপোন আছিল। মোৰ সপোন আজিকালি বচপন আৰম্ভ হৈছিলে আৰু মানে আপোনাৰ শেষ হৈছিলে এই জেগাটোতে আৰম্ভ আৰু শেষ। ইয়াত দেখিছে নহয়, এই মোৰ জেগা। মই আজি এনেকুৱা এটা জেগাত আছোঁ, আপোনালোকে চাই লওক। এইটো এখন দেখিছে, এখন পাৰ্ক নাওবৈচা উদ্যান লখিমপুৰ পাৰ্ক দিছে। এখন পাৰ্ক দিছে, এতিয়া বন্ধ আছে টোটেলি, মানে কি সময় হৈ গ'লতো পাৰ্কখনৰ গোটেই মই সেই গাইছ, মই এতিয়া এনেকুৱা এটা জংঘলত আছোঁ, এনেকুৱা এখন জংঘলত আছোঁ, মানে জংঘলখনৰ এতিয়া চব গোটেই সলনি হৈ গ'ল। দেখিছেনে জংঘলখন? আপোনালোকক মই জংঘলখন দেখাই আছোঁ। এইখন জংঘল দেখিছে, এইখনত আগতে সৰুতে যেতিয়া মই মানে ক্লাছ 5, 6, 4 আছিল ন, তেতিয়া এই জংঘলখন অকল চাহপাত বাগান আছিলে। এই মানুহবোৰ এইবোৰ কোনো মানুহ নাছিলে, এইবিলাক ঘৰতো কোনো নাই, চব পথাৰ। এইখন জংঘলৰ গোটেই চাহপাত বাগান আছিলে, দেখিবলৈ মজা আছিলে। দেখিছেনে? এই ৰাস্তাটোত আগতে মানুহে আহিবলৈ বহুত ভয় কৰে, ভূতৰ জেগা আছিলে, ভূতৰ মানে আন্ধাৰকাৰ। ইয়াত অকল বাগান, বিহাৰী মানুহ এজনৰ বাগান আছিলে। এইটো ঘৰ নাছিলে আজি প্ৰায় 18 বছৰ পিছত। এইবিলাক ঘৰটো নতুন হৈছে, মানে ৰাস্তাটো পকা নাছিলে। কৈছোঁ ৱেলকাম মাই বেক টু অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ৰাস্তাটো যে মই খোজকাঢ়ি আছোঁ, এই ৰাস্তাটো মোৰ নিজকে এনেকুৱা ফিলিংছ নাই, মনটো আজি বহুত বেয়া লাগিছে। কাৰণ কিয় আজি আপোনালোকক গোটেই ৰিজেণ্টটো কৰিছোঁ। এই যিবিলাক আপোনালোকক জেগা দেখালোঁ নাই, এইবিলাক মোৰ দেউতাৰ দিনত মই ঘূৰিছিলোঁ। তাৰপিছত এতিয়া কি হৈছে মানে কি, এই জেগাখন দেখিছে, ইয়াত এজোপা বগৰী গছ আছে। আপোনালোকক মই দেখাম, ব'লক। আপোনালোকক মই এজোপা বগৰী, সৰু বগৰী আছিল। আমি ইয়াত সৰুতে খাবলৈ আহিছিলোঁ। আজি মোৰ দেউতা জীয়াই থাকোঁতে, মোৰ দেউতা এইখন জেগাতে, এই জেগাটোতে মৃত্যু হৈছে। কাৰণ কিয় এক্সিডেণ্ট এটাত মোৰ দেউতা ঢুকাই গ'ল এই জেগাখনত। আজি কাৰণ প্ৰায় কিমান দিন মোৰ আহিবলৈ মনটো নাছিলে, কিন্তু মায়ে জোৰ কৰাৰ কাৰণে আহিলোঁ। কাৰণ কিয় ভণ্টি এজনী ইয়াত বিয়া হ'ল, মানে ভণ্টিজনী বিয়া দিলোঁ ইয়াত। তাকে আহিলোঁ, কিন্তু কি ক'ব আৰু, মনটোহে বেয়া লাগিলে জেগাটোত আহি। কাৰণ কিয় দেউতালৈ মনত পৰি গ'ল। আমি যিজোপা বগৰীৰ কথা কৈছিলোঁ, বগৰীজোপা আমাৰ আছিলে ইয়াতে। এই মৈখালিটো দেখিছে, মৈখালিটো জেগাতে আমাৰ সৰু বগৰী এজোপা গছ আছিলে। বগৰীজোপা এতিয়া নাই, কাৰণ আজি 18 বছৰ দিনৰ কথাটো ক'ত থাকিব। বগৰী ৱাৰডাল কিন্তু এতিয়াও আছে জেগাতে। কাৰণ কিয় ইলেক্ট্ৰিকেল বস্তুটো, ৱাৰডাল জেগাতে আছে, দেখিছে? আজিও সেই জেগা ন তেনেকৈ আছে। কৈছোঁ না, যেনেকুৱা পুৰণা কুৱাডাঙা বা যেনেকুৱা নাওবৈচা তেনেকুৱাই আছে আজিও। কৈছোঁ ন, খালি এটাই চেঞ্জ হ'ল কি জানে, কেইঘৰমান মানুহ বহিলে অলপ জেগাটো মানে ৰাস্তা বুলিও পৰিৱৰ্তন হ'ল ন। সেই ঐটেঙা গছ আজিও তেনেকৈ আছে, সেই সৰু ঐটেঙা গছ তেনেকৈ আছে, সেই নামঘৰ তেনেকৈ আছে। দেখিছে 1, 2, 3, 4, 5, 6, 7, 8, 9, 10টা খুঁটা তেনেকৈ আছে। সেই কুঁৱা তেনেকৈ আছে, এতিয়াও মোৰ মনত আছে। আজি 18 বছৰ কথা। খালি মানুহবোৰ নতুনকৈ বহি গ'ল, তাৰপিছত আৰু বাকী একো নাই ইয়াত। গমছেনে? আমি আছিলোঁ সৰু ঘৰটোত আছিলোঁ, আপোনালোকক দেখাই দিছোঁ। সৰু দেখিছে, এতিয়া লোকৰ প্ৰপাৰ্টি হৈ গ'লতো। এইটো ঘৰ দেখিছে, তাতে আমি আছিলোঁ। মোৰ পাৰ্টনাৰ এজনৰ ঘৰ আছিলে, তাত তেওঁ নাই, এতিয়া লগ পোৱা নাইতো।